ছোৱালীবোৰক কৈছোঁ, তুমি তাৰ লগত প্ৰেম কৰা যিয়ে তোমাৰ ওচৰত সকলো বাস্তৱতা দাঙি ধৰিব, কোনো মিছা বা ছলনাৰ আস্থাত নহয়। তাৰ ঘণ্টাৰ পিছত ঘণ্টা ফ্ৰী সময়খিনি পাৰ কৰাৰ কাৰণে তোমাক ভাল নাপাব। তাৰ বৰ্তমান ভৱিষ্যত সকলো কথাই তোমাক ক'ব, তোমাৰ চকুত চাই। তেওঁ কেতিয়াও হাজাৰো ব্যস্ততাৰ মাজত তোমাক পাহৰি তেওঁৰ কৰ্মত নিয়োজিত হৈ নাথাকিব। যি ল'ৰাই তোমাক ভাল পাব, তেওঁ কেতিয়াও তাৰ ভৱিষ্যত প্লেন সম্পৰ্কে তোমাক অজ্ঞাত কৰি নাৰাখিব। তেওঁ তাৰ পৰিয়াল আৰু তাৰ বন্ধু বান্ধৱীসকলক কথাবোৰ জনোৱাত দ্বিধাবোধ নকৰিব। তেওঁ কেতিয়াও জনবহুলতাৰ মাজত তোমাৰ হাতখন ধৰিবলৈ ভয় নাখাব। তাৰ লয়ালিটিলৈ কেতিয়াও তোমাৰ হৃদয়ত প্ৰশ্ন উদিত নহ'ব। তুমি সেইজন ল'ৰাক ভাল পোৱা যিয়ে তোমাৰ গোটেই দিনটো কেনে কটালা দিন শেষত তোমাৰ পৰা জানিব ইচ্ছা কৰিব। আৰু তোমাৰ অনুপস্থিতিত তেওঁ বহুতো চিন্তিত থাকিব। তেওঁ তোমাক ভাল পোৱাৰ লগতে শ্ৰদ্ধা ভাৱো দেখাব আৰু তোমাৰ মতামতবোৰ সুন্দৰভাৱে গ্ৰহণ কৰিব। ল'ৰাবোৰ জন্মৰ পৰাই দায়িত্ববান হয়। যদি কোনো ল'ৰাই কোনো ছোৱালীক ভাল পায়, তেন্তে তেওঁ চেষ্টা কৰিব যে তাইৰ সৰু সুৰা দায়িত্ববোৰ পালন কৰিবলৈ। আৰু তেওঁ এইটোও বিচাৰিব যে তোমাৰ মানসিক শান্তিটো বেছি প্ৰয়োজন। তোমাৰ অসংখ্য ভাল লগা বস্তুবোৰ তেওঁ গুৰুত্ব সহকাৰে পচন্দ কৰিব। এনেকুৱা ব্যক্তিক যদি জীৱনত পোৱা, তেন্তে মই নিশ্চয় ক'ম, কেতিয়াও হাতখন এৰি নিদিবা। কাৰণ ছোৱালীবোৰ ইমান ভাগ্যৱান বুলিহে এনেকুৱা জীৱনত জীৱনসংগী পায়। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তো আপোনাৰ প্ৰিয় মানুহজনলৈ শ্বেয়াৰ কৰিব। সকলোকে ধন্যবাদ।